এটা মিঠা হাঁহিৰ সৈতে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰি দিব। নিজৰ ঘৰতে যেতিয়া পৰ হ'ব লগা হয়, বন্ধু-বান্ধৱীসকল ভিডিঅ'টো শেষলৈ চাব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। গীতাৰ স্বামী 3 দিনৰ বাবে অফিচৰ কামত আন এঠাইলৈ যাব। সেয়েহে তেওঁ তাইক এইকেইদিন মাকৰ ঘৰতে থাকিবলৈ ক'লে। কথাটো শুনি তাইও যেন ভালেই পালে। পিছদিনা গিৰিয়েকে গীতাক মাকৰ ঘৰত থৈ আহিল। ঘৰৰ সকলোৱে তাইক দেখি বৰকৈ আনন্দ পালে। মাকেতো গৈ পোৱাৰ পিছতেই সুধিলে, মাজনী 2 দিনমান থাকিবি নহয়? তাইও তৎপৰাই উত্তৰ দিলে, অ' মা, থাকিম কেইদিনমান। এনেতে গীতাৰ বৌৱেক ভিতৰৰ পৰা ওলাই আহিল। তাইক দেখি বৌৱেকৰ মুখৰ ৰঙেই যেন সলনি হৈ গ'ল। বৌৱেকে তাইক সুধিলে, ঘৰলৈ আহিলা নেকি? গীতাই ক'লে, অ' বৌ, তোমালোকলৈ বৰকৈ মনত পৰি আছিল, সেইকাৰণে আজি গুচিয়ে আহিলোঁ। বৌৱেকে কিন্তু তাইক কথালৈ কোনো গুৰুত্ব নিদি ভিতৰলৈ গুচি গ'ল। গীতাইও বৌৱেকক ইটো সিটো কামত সহায় কৰি দিওঁ বুলি ভিতৰলৈ সোমাই গৈ তৰ্কাতৰ্কিৰ শব্দ শুনি থমকি ৰ'ল। শব্দটো বৌৱেকৰ ৰুমৰ পৰাই আহিছিল। বৌৱেকে ককায়েকৰ ওচৰত জকজকাই উঠিছে, হেৰা, তোমাৰ মৰমৰ ভনীয়েৰো আহিল আকৌ। ঘৰখনত বাকী সোপাই আতিছে, তাতে আকৌ আলহীৰ জঞ্জাল। ককায়েকৰো খং উঠিল, ঘৰৰ ছোৱালী ঘৰলৈ আহিছে, তাতে আকৌ তোমাৰ কি যায় হে? এনেকৈ দুয়োৰে মাজত বহুত তৰ্ক বিতৰ্ক চলি থাকিল। গীতাৰ বুকুখন দুখত ফাটি চিটি যোৱা যেন লাগিল। চকুৰে এসোপা চকুপানী ওলাই আহিল। চকুপানীখিনি মোহাৰি তাই ফোনত কথা পতাৰ অভিনয় আৰম্ভ কৰিলে। দেউতা, আপোনালোক কেতিয়া পালেহি? মই ঘৰলৈ আহিলোঁ। আগতে জনা হ'লে নাহিলোঁ নহয়। আপোনালোক অলপ সময়ৰ বাবে ৰ'ব, মই এতিয়াই গৈ আছোঁ। এইবুলি কৈ তাই খৰধৰকৈ ওলাই আহিল। মাকক ক'লে, অ' মা, মই এতিয়া ঘৰলৈ যাব লাগিব। গাঁৱৰ পৰা শহুৰ আৰু শাহু আহিছে। তাইৰ কথা শুনি মাকৰ চকুযোৰ সেমেকি উঠিল। মাকৰ সন্মুখত যেনে তেনে নিজক চম্ভালি তাই ঘৰৰ পৰা ওলাই আহিল। আহোঁতে তাই ভাবিছে কিমান আশাৰে আপোন ঘৰখনলৈ আহিছিল। কিন্তু আজি সেই ঘৰখনতেই তাই পৰ হৈ পৰিবলগীয়া হ'ল। ছোৱালী এজনী জন্মৰ পৰাই যিখন ঘৰত ডাঙৰ দীঘল হৈ বিয়াৰ পাছত সেই ঘৰখনতে অৱহেলিত হ'লে সহ্য কৰাটো বহুত কঠিন হয়। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আকৌ লগ পাম আন এটা ভিডিঅ'ৰ